এইবাৰ বিহুক লৈ চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিশেষ আয়োজন। 1000 নাচনীয়ে একেলগে নাচি জীপাল কৰিব নগাঁৱৰ উৰিয়াগাঁও খেলপথাৰ। 2023 চনৰ 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়াক্ষেত্ৰত 11,304 জনীয়া বিহুৱা নাচনীৰ দলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ পিছত এইবাৰ বিহুক লৈ এক বিশেষ আয়োজন কৰিছে চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই। নগাঁও জিলাৰ উৰিয়াগাঁও খেলপথাৰত অহা 25 আগষ্টত চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই আয়োজন কৰিছে বিহুৰ এক বিশেষ অনুষ্ঠান। অসমৰ বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসৰে চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই আয়োজন কৰা এই অনুষ্ঠানত একেলগে বিহু নাচ প্ৰদৰ্শন কৰিব 1000 নাচনীয়ে। অহা 25 আগষ্টত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহুৰ এই অনুষ্ঠানত 12 বছৰৰ পৰা 25 বছৰ বয়সৰ যুৱতীসকলৰ লগতে 15 বছৰৰ পৰা 25 বছৰ বয়সৰ যুৱকসকলেও অংশগ্ৰহণ কৰিব পাৰিব। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা সৰ্বোত্তম 5 গৰাকী নাচনীক 10,000 টকাকৈ আৰু দ্বিতীয় পৰ্যায়ৰ 5 গৰাকী নাচনীক 5,000 টকাকৈ প্ৰদান কৰাৰ লগতে আগবঢ়োৱা হ'ব মানপত্ৰ আৰু মেডেল। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰা 2 গৰাকী শ্ৰেষ্ঠ ঢুলীয়া, 2 গৰাকী শ্ৰেষ্ঠ পেপুৱা, 2 গৰাকী শ্ৰেষ্ঠ বাঁহীবাদক, 2 গৰাকী শ্ৰেষ্ঠ তালবাদকক 2,000 টকাকৈ প্ৰদান কৰাৰ উপৰিও মানপত্ৰ আৰু মেডেল প্ৰদান কৰিব আয়োজক সংস্থাটোৱে। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই অনুষ্ঠানত। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰাসকলে অহা 5 আগষ্টৰ ভিতৰত 9101579463 9101218540 আৰু 8134044378 নম্বৰত প্ৰ-পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনাইছে চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই। আপোনালোকে চাই আছে নতুন খবৰ লাইভ।